নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহিছো গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আৰু ভিডিঅ'টোৰ আগলৈ যোৱাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে অসমৰ সাধাৰণ জ্ঞানৰ ই-বুকখন যদি এতিয়ালৈ ডাউনলোড কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোৰ পৰাই ডাউনলোড কৰি ল'ব আজিৰ প্ৰথম প্ৰশ্নটো হ'ল আণ্ডাৰ হুম ৱাজ দ্য ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট এষ্টাব্লিছড ইন ইণ্ডিয়া কাৰ অধীনত ভাৰতত প্ৰথম উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰটো হ'ব এ ৰেগুলেটিং এক্ট 1773ৰ অধীনত ভাৰতত প্ৰথম উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ মেনি এথলিটছ ৱন দ্য মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ইন 2021 2021 চনত কিমানজন খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ উত্তৰটো হ'ব বি 2021 চনত 12জন খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেল্টা ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব এ ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম হ'ল সুন্দৰবন ব-দ্বীপ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ মেনি টাইমছ ডিড চুলতান মাহমুদ ইনভেড ইণ্ডিয়া চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব চি চুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱেন ডিড চুলতান মাহমুদ এটেক দ্য সোমনাথ টেম্পল চুলতান মাহমুদে সোমনাথ মন্দিৰ কেতিয়া আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব এ চুলতান মাহমুদে 1025 খ্ৰীষ্টাব্দত সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য দাস ডাইনেষ্টি দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ উত্তৰটো হ'ব ডি দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ইজ কল্ড দ্য ৱাইজ এণ্ড ফুলিছ কিং ইন দ্য হিষ্টৰী অফ ইণ্ডিয়া ভাৰতৰ বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি কাক আখ্যা দিয়া হৈছে ইয়াৰ উত্তৰটো হ'ব চি ভাৰতৰ বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি মহম্মদ বিন তুগলকক আখ্যা দিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য দাস ডাইনেষ্টি দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ইয়াৰ উত্তৰটো হ'ব এ দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ইলটুটমিছ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ মেনি লগ্নিচিউড আৰ ইমাজিনড ইন টোটেল অন আৰ্থ পৃথিৱীত মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ইয়াৰ উত্তৰটো হ'ব ডি পৃথিৱীত মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ লং ডাজ ইট টেক ফৰ ছানলাইট টু ৰিচ দ্য আৰ্থ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হ'ব চি সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ 8 মিনিট 19 ছেকেণ্ড সময় লাগে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ৱাজ চন্দ্ৰয়ান 1 লঞ্চ ফ্ৰম শ্ৰীহৰিকোটা ইণ্ডিয়া টু দ্য মুন কোন চনত ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান 1 চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব বি 2008 চনৰ 22 অক্টোবৰত ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান 1 চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ৱাজ প্লুটো ডিনাইড এজ এ প্লেনেট কোন চনত প্লুটোক গ্ৰহ বুলি অস্বীকাৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব চি 2006 চনত প্লুটোক গ্ৰহ বুলি অস্বীকাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো ইয়াৰ উত্তৰটো হ'ব বি সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড বিশ্বৰ মুঠ ভৌগোলিক অঞ্চলত ভাৰতৰ ক্ষেত্ৰফল কিমান
ইয়াৰ উত্তৰটো হ'ব বি বিশ্বৰ মুঠ ভৌগোলিক অঞ্চলত ভাৰতৰ ক্ষেত্ৰফল হ'ল 2.4%। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য কোষ্ট লাইন অফ ইণ্ডিয়া? ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰটো হ'ব এ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য হ'ল 6100 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য টোটেল লেন্থ অফ ইণ্ডিয়াছ লেণ্ড বৰ্ডাৰ? ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰটো হ'ব ডি ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল 15200 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৰিচিভ দ্য ৰেমন মেগছেছে এৱাৰ্ড? ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ডি ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল মাদাৰ টেৰেছা। তেওঁ 1962 চনত এই বঁটাটো লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ৱাজ মাদাৰ টেৰেছা এৱাৰ্ডেড দ্য ভাৰত ৰত্ন? মাদাৰ টেৰেছাক কিমান চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব চি মাদাৰ টেৰেছাক 1980 চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ইনভেডেড ইণ্ডিয়া ইন 1739 এণ্ড টুক দ্য পিকক থ্ৰন? কোনে 1739 চনত ভাৰত আক্ৰমণ কৰি ময়ূৰ সিংহাসন লৈ গৈছিল? ইয়াৰ উত্তৰটো হ'ব এ নাদিৰ শ্বাহে 1739 চনত ভাৰত আক্ৰমণ কৰি ময়ূৰ সিংহাসন লৈ গৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী বিল্ড ফৰ্ট উইলিয়াম ইন কলকাতা? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিমান চনত কলিকতাত ফৰ্ট উইলিয়াম দুৰ্গ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1696 চনত কলিকতাত ফৰ্ট উইলিয়াম দুৰ্গ নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ ইন ইণ্ডিয়া এষ্টাব্লিছড ডিউৰিং দ্য ব্ৰিটিছ এৰা? ব্ৰিটিছৰ দিনত ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব চি ব্ৰিটিছৰ দিনত ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কলকাতাত স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড চুকাফা এষ্টাব্লিছড হিজ কেপিটেল এট চৰাইদেউ? চুকাফাই কিমান খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিল? ইয়াৰ উত্তৰটো হ'ব চি চুকাফাই 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড ভাস্কো দা গামা কাম টু ইণ্ডিয়া? কিমান চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰটো হ'ব ডি 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড ফাৰ্ষ্ট ফ্ৰীডম ষ্ট্ৰাগল অফ ইণ্ডিয়া বিগান? ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম কোন চনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম 1857 চনত আৰম্ভ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ মেনি এথলিটছ ৱন দ্য অৰ্জুনা এৱাৰ্ড ইন 2021? 2021 চনত কিমানজন খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? ইয়াৰ উত্তৰটো হ'ব চি 2021 চনত 34জন খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ ইমানেই, আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।